হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর জুপাখনা গীতের ঘুরে রে হিয়ারা বেটে রে প্রণয়র ছবি। নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি হৈছে দেওবাৰ, আকৌ মাৰিব এতিয়া চিটিটো মানে আজি হৈছে দেওবাৰ আৰু আজি মাক অকণমান ৰেষ্ট দি পেলাই মানে মই বনাম বুলি ৰেহাই পাইছোঁ। মায়ে ৰেহাই পাইছোঁ, আজি মই বনাম বুলি ভাবিছোঁ। আৰু কি বনাওঁ আপোনালোকক দেখাই দিম। আদা নহৰু সবেই বনাব জানেই, কিন্তু মইনো কেনেকৈ বনাওঁ তাকে দেখাই দিছোঁ অকণমান। কাৰণ সদায় নবনাওঁ যে, আজি বহুত দিনৰ মূৰত বনাব সোমাইছোঁ, অকণমান দেখাই দিছোঁ। Ito dito nila. Masala ito nila matra jalo karo, jalo ko. Jira dilo karo. Masalahan na. চাহ বনাইছোঁ কুটুমহঁতৰ বাহঁত আহিছে, মায়ে চাহ বনাইছে। কি চাহ বনাইছা মোকো দিবা দেই। অঁ মোক চাহ নালাগে, মই গাখীৰ খাম। সেইটো বনাইছে আৰু পকৰি বনাইছে আৰু ফুচকা পাপৰটো ভাজিছে মায়ে। খাওঁ আৰু অথনিতে কঁঠালৰ ভাজি বনাইছিলোঁ, খাই কেনেকুৱা পালা? টেষ্টি কঁঠালৰ ভাজি ইমান মানে ইমান বেয়া লাগিছে নহয়। বহুত ভালে হৈছে বাৰু। পকৰি গাখীৰ চাহ, মই গাখীৰ চাহ নাখাওঁ, গাখীৰ খাম। ক'ত যাবা এতিয়া? জল্দি চেণ্টাৰ মানে আজি মানে কি হ'লে দেওবাৰ বুলি ক'লে মানে বহুত প্লেনিং থাকে, এইটো কৰিম সিটো কৰিম, লাষ্টত গৈ একোৱে নহ'লে। বতৰটো ইমান বেয়া কৰিছে নহয়, এতিয়া চাওঁ ক'ত যাওঁ কি কৰোঁ, আপোনালোককো দেখাম বাৰু। অকণমান ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আকৌ মাইনা কি হৈছে তোমাৰ? কিয়
গাটো গৰম দেখোন ছোৱালী গাটো গৰম মুঠি বিষাইছে বোলে বহুতকেইটা কাম আছিলে ভাবিছিলোঁ আজিয়ে কৰিম বুলি কিন্তু এইফালে চাওকচোন বতৰটো ইমান বেয়া কৰিছে একদম বহুত বেয়া কৰিছে বতৰটো এইফালে লাও লাগি আছে গছত আৰু বৰষুণ পেলাই আছে অলপ অলপ আৰু আমাৰ মানে অকণমানি এটা আহিছে পেহী হৈ গ'লোঁ আৰু সেইকাৰণে মানে মনটো ইয়াতে থাকে আৰু এতিয়া তাৰ ওচৰলৈ আহি আহোঁ আহোঁ লাগি থাকে দেখাম বাৰু পাৰোঁ যদি অকণমান আপোনালোককো দেই এতিয়া মানে বতাহ ধুমুহা কিয় পিছবেলাটো বতৰ এনেকুৱাই কৰে সেইকাৰণে যাবলৈও ভয় লাগে ক'ৰবাত এইফালে সেই অলপ কিনকিনাই আছে আৰু খুচি পেলাই আহিছে সেইটো খুচিব আহিছে আৰে উঠা পঢ়িব লাগে নহয় উঠিয়ে উঠা ইমান দেৰিলৈকে শুই থাকিলে কেনেকৈ হ'ব এই কেতিয়াবাতে শুইছা চাহ সুধিছো এই কি হৈছে মুখত কিবা হৈছে এতিয়াও বৰষুণ দিয়ে আছে একদম কাপোৰৰ তলত সোমাই থকাই মজা আছে আৰু এতিয়া আমাৰ চুলিমণিজনী উঠিছেহে মানে এতিয়া কিবা এটা ধুনীয়াকৈ বনাই দিওঁগৈ খাবলৈ অথনি মায়ে পকৰি বনাইছিলে তাৰে অলপমান আছে এতিয়া পকৰি বনাম ধুনীয়াকৈ চাহ খাম দেওবাৰে মানে ক'ৰবাত যাম আৰু এনেকৈ ভাবি আছিলোঁ কিন্তু আজি বতৰটো একদম বেয়া কৰিলে মানে যেতিয়া কিবা এটা ভাবি থাকোঁ তেতিয়া একো নহয়গৈ মানে সেয়াই আৰু আজি অকণমানি ভিডিঅ' এটা বনালোঁ যদিহে চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই তুমি কিবা ক'বা বাই 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 বাই